নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টো কেৱল 18 বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবে বনোৱা হৈছে। 18 বছৰ তলৰ ল'ৰা ছোৱালীৰ এই ভিডিঅ'টো অনুগ্ৰহ কৰি নাচাই যেন। লগতে জনাওঁ যে দৰ্শকৰ সহায়ৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ'বোৰ বনোৱা হৈছে। প্ৰথম কুৱেশ্যনটো হ'ল, মুছলিম ছোৱালীয়ে বেছিকৈ কোনটো ষ্টাইলত চুলিব বিচাৰে? ইয়াৰে উত্তৰটো হ'ল ডগী ষ্টাইলত। নেক্সট কুৱেশ্যনটো হ'ল, মিলন কৰোঁতে পুৰুষৰ মাল পানী কেতিয়া সোনকালে ওলাই যায়? তাৰে এনচাৰটো হ'ল, যেতিয়া পুৰুষে বেছি উত্তেজিত হৈ জোৰকৈ কৰি দিয়ে তেতিয়া ওলাই যায়। নেক্সট কুৱেশ্যনটো হ'ল, যদি থকা সময়ত কি কাম কৰিব বেয়া পায়? তাৰে উত্তৰটো হ'ল, লিংগটো চাপিবলৈ বেয়া পায়। নেক্সট কুৱেশ্যনটো হ'ল, ছোৱালীবোৰে কেতিয়া ল'ৰাবোৰক চব মালপানী উলিয়াব নিদিয়ে? তাৰে উত্তৰটো হ'ল, যেতিয়া ছোৱালীজনীৰ মাহেকীয়া হোৱাৰ 6-7 দিন হৈ যোৱাৰ পাছত। নেক্সট কুৱেশ্যনটো হ'ল, সম্পূৰ্ণভাৱে মজা দিবলৈ হ'লে ছোৱালীক কেনেকৈ চলিব লাগে? তাৰে উত্তৰটো হ'ল, ছোৱালীজনীৰ ওপৰত উঠি গোটেইখন ভৰাই দিব লাগে। তো বন্ধুসকল, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, লাইক কৰিব আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। লগতে আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম ঠিক এনেকুৱা ভিডিঅ' সৈতে, তেতিয়ালৈকে অপেক্ষা কৰক। ধন্যবাদ।